অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। আমাৰ মাজত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। হয়, জুবিন গাৰ্গক লুণ্ঠন কৰি কোটিপতি হোৱা দালাল অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে আপোনালোকে বাতৰিত সম্প্ৰচাৰিত হোৱা দেখা পাইছে যে সিদ্ধাৰ্থ শৰ্মা নামৰ দালালটোৱে কেনেকৈ জুবিন গাৰ্গৰ সা সম্পত্তি আত্মসাৎ কৰিছে। বিগত এপ্ৰিল মাহত কেনেকৈ এই দালাল সদৃশ সিদ্ধাৰ্থ শৰ্মা নামৰ ভণ্ড মেনেজাৰটোৱে জুবিন গাৰ্গৰ চিম কাৰ্ডখন নিজৰ নামত কৰিব বিচাৰিছিল। কেনেকৈ সিদ্ধাৰ্থ শৰ্মাই কোটিটকীয়া হোটেল তথা পানী কোম্পানীৰ মালিকীস্বত্ব লাভ কৰিছিল। তদুপৰি স্পটিফাই আৰু ইউটিউবত জুবিন গাৰ্গৰ সংগীতৰ সৃষ্টিৰাজিৰ ৰয়েলিটি অৰ্থাৎ জুবিন গাৰ্গৰ গানৰ পৰা অহা বৃহৎ পৰিমাণৰ ৰাহি অৰ্থাৎ ধনৰ আত্মসাৎ কৰিছিল। এই সম্পৰ্কে সমগ্ৰ অসমবাসী বৰ্তমান জ্ঞাত হৈ হতভম্ব হৈ পৰিছে। কিয় সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক লাইফ জেকেটৰ অবিহনে সাগৰত সাঁতুৰিব দিছিল। কিয় সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক সাঁতুৰিবলৈ বাধা প্ৰদান নকৰি বৰং সাঁতুৰি দুৰ্বল হৈ পৰা জুবিন গাৰ্গৰ ৰং চাই আছিল। সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিন গাৰ্গে দৈনন্দিন খোৱা ঔষধ দুদিন ধৰি জুবিন গাৰ্গক খাবলৈ দিয়া নাছিল। কিয় সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত অসমবাসীৰ সন্মুখত থিয় নিদিলে। কিয় সিদ্ধাৰ্থ শৰ্মা বৰ্তমান সময়লৈকে আত্মগোপন কৰি আছে। মেনেজাৰ হিচাপে নিজৰ পাৰিশ্ৰমিক লাভ কৰা সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ কোটি কোটি টকীয়া কোম্পানী পাৰ্টনাৰশ্বিপত আছিল। ছিংগাপুৰৰ পৰা অসমলৈ নাহি ভণ্ড সিদ্ধাৰ্থই প্ৰথমে দিল্লীত উপস্থিত হৈছিল আৰু তাৰ পিছত শ্বিলঙত আত্মগোপন কৰি আছিল। জানিব পৰা মতে বিগত কেইবাদিন ধৰি সিদ্ধাৰ্থ শৰ্মাই শ্বিলঙত আত্মগোপন কৰি আছিল। এই মুহূৰ্তত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সন্ধান পাইছে SITয়ে। কেইবাখনো আৰক্ষী গাড়ী লৈ ওলাইছে SITৰ এক বৃহৎ দল। বৰঝাৰ বিমানবন্দৰত জিৰণি কক্ষত এজন ৰহস্যজনক লোকক কৰায়ত্ব কৰা হৈছে। বৰ্তমান বৰঝাৰ বিমানবন্দৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।